हेलो माय डियर स्टूडेंट्स तुम्हालोकर পৰা বহুত মোৰ কমেন্ট সেকশনত কমেন্টবোৰ আহিছে যে স্যাৰ এমআইএল সাবজেক্ট যিবোৰ আছে এমআইএল সাবজেক্টত গ্ৰেস মার্ক পামনে না বা ইলেক্টিভ সাবজেক্টবোৰত আমি গ্ৰেস মার্ক পামনে না পাম বা ইয়াৰ বাহিৰতে যে চাৰিটা কোৰ সাবজেক্ট আছে ইংলিশ সোশ্যাল সায়েন্স জেনাৰেল সায়েন্স আৰু ম্যাথমেটিক্স এইবিলাকত গ্ৰেস মার্ক দিয়া হ'ব নে নহ'ব তাৰ ওপৰত মই এটা ভিডিও বনাইছিলো কিন্তু আজিৰ ভিডিওটোত মই গোটেইখিনি বিষয় বিতংভাৱে আলোচনা কৰিম তোমালোকৰ যিমানবোৰ ইলেক্টিভ সাবজেক্ট আছে তোমালোকৰ বহুত ইলেক্টিভ সাবজেক্ট আছে এডভান্স ম্যাথমেটিক্স আছে জিওগ্ৰাফি আছে হিষ্টৰী আছে সংস্কৃত আছে এৰাবিক আছে কম্পিউটাৰ সায়েন্স আছে কমাৰ্চ আছে হোম সায়েন্স আৰু এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ যি মানে ইলেক্টিভ সাবজেক্ট আছে গোটেইবোৰ ইলেক্টিভ সাবজেক্টতে তোমালোকে গ্ৰেস মার্ক পাবা নে নাপাবা বা এমআইএল যিবোৰ আছে যেনেকুৱা এমআইএল আছামিজ এমআইএল বেংগলী এমআইএল বড়ো এইবিলাকত তোমালোকে গ্ৰেস মার্ক পাবা নে নাপাবা এই গোটেইখিনি বিষয় হাঙ্গুৰি যেহেতু মই মোৰ আজিৰ ভিডিওত বিতংভাৱে আলোচনা কৰিম সো ভিডিওটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদিহে তোমালোকে মোৰ চেনেলত নতুনকৈ আহিছা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি কাগজে থকা বেল আইকনটো প্ৰেছ কৰি থবা তো এতিয়া মই মূল বিষয়টো আলোচনা কৰিম সব চাই থকা সো এতিয়া গ্ৰেস মার্ক কত কিমান দিয়ে তাৰ আগতে জানিব লাগিব যে প্ৰতিটো সাবজেক্টৰ 5 মার্ক কিমান আৰু কিমান মার্ক 5 মার্কতকৈ কিমান মার্ক কম পালে গ্ৰেস মার্ক দিব এই কথাখিনি জানিব লাগিব সো প্ৰথমতে 1 নম্বৰটো ইংৰাজী তোমালোকে জনা যে থিওৰিত এইবাৰ 90 মার্কৰ পৰীক্ষা হৈছে এইবাৰ বুলি নহয় প্ৰতি বছৰতে 90 মার্কৰ থিওৰি পৰীক্ষা হয় আৰু আই মানে ইন্টাৰনেল এসেসমেন্টত 10 মার্ক থাকে 2 বছৰ ধৰি সেবা স্পোকেন ইংলিশ এপত পৰীক্ষা হৈ আছে এইবাৰো সেবা স্পোকেন ইংলিশ এপত তোমালোকৰ পৰীক্ষা হৈছে এই 10ৰ ভিতৰত তোমালোকে মিনিমাম 3 মার্ক পাব লাগিব হয়তো তোমালোকে 3 মার্ক পাইছা ঠিক আছে এতিয়া এই থিওৰি যে 90 মার্ক এই 90 মার্কৰ ভিতৰত তোমালোকৰ কিমান মার্ক পাব লাগিব তো তোমালোকৰ থিওৰি 90 আৰু 10 মিলি তোমালোকৰ 100 মার্কৰ পৰীক্ষা হয় থিওৰি আৰু ইন্টাৰনেল এসেসমেন্ট মার্ক মিলাই সো এই 10ৰ ভিতৰত তোমালোকে 3 পাব লাগে ঠিক আছে আৰু এই যে 90 মার্কৰ যে পৰীক্ষা হল ন এই 90 মার্কৰ ভিতৰত তোমালোকে পাব লাগিব থিওৰিত 27 মার্ক পাব লাগিব ঠিক আছে আকৌ এবাৰ দেখাইছো এই থিওৰি 90ৰ ভিতৰত 27 পাব লাগিব আৰু ইন্টাৰনেল 10ৰ ভিতৰত 3 পাব লাগিব তেতিয়া হলে তুমি পাস কৰিবা মানে 5 মার্ক কিমান টোটাল থিওৰি আৰু ইন্টাৰনেল এসেসমেন্ট মার্ক মিলাই 100 মার্ক 100 মার্কৰ ভিতৰত 30 মার্ক পাবই লাগিব 30 মার্কৰ কমত পালে ফেল কৰিব ঠিক আছে ফেল কৰিবা তো তুমি 90 ভিতৰত 27 পোৱাটো বাধ্যতামূলক যদি 27 তকৈ কম পোৱা তেতিয়া হলে তোমাক গ্ৰেস মার্ক দিব কিন্তু কিমান গ্ৰেস মার্ক দিব হেখিনি মই জনাম তাৰপিছত 2 নম্বৰ ম্যাথমেটিক্সটো সেম থিওৰি 90 মার্ক ইন্টাৰনেল এসেসমেন্ট 10 মার্ক তো টোটাল 100 মার্কৰ পৰীক্ষা হয় ঠিক আছে তো থিওৰিত কিন্তু 90 মার্কৰ হয় কথাটো মই আৰু কলো এবাৰ তো এই 90 মার্কৰ পৰা তুমি পাব লাগিব 27 হল 5 মার্ক আৰু 10ৰ পৰা পাব লাগিব 3 মার্ক তো টোটাল 5 মার্ক কিমান 30 ওকে তাৰপিছত ঠিক তেনেকৈ সায়েন্সতো ঠিক একেই 90 মার্কৰ থিওৰি তাৰ পৰা 27 পাব লাগিব আৰু 10 মার্ক ইন্টাৰনেল এসেসমেন্ট যেটো স্কুলৰ পৰা নাম্বাৰটো দিব তাত 3 মার্ক পাব লাগিব ঠিক তেনেকৈ সোশ্যাল সায়েন্সৰ ক্ষেত্ৰত থিওৰি 90 মার্কৰ পৰীক্ষা হয় 10 মার্ক ইন্টাৰনেল এসেসমেন্ট টোটাল মার্ক 100 আৰু এই 90ৰ পৰা পাব লাগে 27 আৰু 10ৰ পৰা পাব লাগে 3 মার্কস পাস কৰিবলৈ টোটাল 30 মার্ক হ'ব লাগে তাৰপিছত এতিয়া এমআইএল সাবজেক্ট যিবোৰ আছে তোমালোকৰ হয়তো এমআইএল এছামিজ হ'ব পাৰে এমআইএল বড়ো হ'ব পাৰে এমআইএল বেংগলী হ'ব পাৰে তাত 100 মার্কৰ পৰীক্ষা হয় থিওৰি 100 থাকে তাত ইন্টাৰনেল এসেসমেন্টৰ কোনো মার্ক নাই সো ইফালে তোমালোকৰ ইয়াতে টোটাল মার্ক 100 আৰু তোমালোকে 5 মার্কৰ কাৰণে 30 মার্ক লাগিব কিন্তু কিমান কম পালে কিমান গ্ৰেস মার্ক পাবা এইখিনি মই আলোচনা কৰিম তাৰপিছত তোমাৰ ইলেক্টিভ সাবজেক্ট তোমালোকৰ ইলেক্টিভ সাবজেক্ট বিভিন্ন ধৰণৰ আছে যেনেকৈ এডভান্স ম্যাথমেটিক্স আছে জিওগ্ৰাফি আছে হিষ্টৰী আছে সংস্কৃত আছে কম্পিউটাৰ সায়েন্স আছে কমাৰ্চ আছে হোম সায়েন্স এৰাবিক পাৰ্চিয়ান নেপালী মণিপুৰী সান্তালী ঠিক আছে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইলেক্টিভ সাবজেক্ট আছে সো সেই ইলেক্টিভ সাবজেক্টবোৰ টোটাল 100 মার্কৰ পৰীক্ষা হয় কিছুমান ইলেক্টিভ সাবজেক্ট কিন্তু আকৌ ইন্টাৰনেল এসেসমেন্ট মার্ক থাকে কিন্তু সকলোবোৰ ইলেক্টিভ সাবজেক্টৰ ইন্টাৰনেল এসেসমেন্ট মার্ক নাথাকে যিবোৰ ইলেক্টিভ সাবজেক্টৰ ইন্টাৰনেল এসেসমেন্ট মার্ক থাকে সেইবিলাকত থিওৰি কিন্তু 90 মার্কৰ হ'ব ঠিক আছে মই কথাটো কৈ ললো এবাৰ তো এতিয়া তোমালোকৰ ইলেক্টিভ সাবজেক্টবোৰ 100 মার্কৰ হ'ব তাত তোমাৰ 30 মার্কস পাব লাগিব
আৰু যিবোৰ ইলেক্টিভ ছাবজেক্টত ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক আছে তাত কিন্তু তোমালোকে এই ওপৰত যে 4টা ছাবজেক্টৰ যি নিয়ম দেখালোঁ সেই নিয়মমতে হ'ব। সো এতিয়া তুমি গ্ৰেছ মাৰ্ক কিমান দিব? তোমাক গ্ৰেছ মাৰ্ক দিব সৰ্বোচ্চ 5 মাৰ্ক তোমাক গ্ৰেছ দিব। আৰু মেক্সিমাম কি 3টা ছাবজেক্টত তোমালোকক গ্ৰেছ মাৰ্ক দিয়া হ'ব। আৰু 3টা ছাবজেক্টত যদি 5 মাৰ্ক কৰি গ্ৰেছ দিয়ে তেতিয়াহ'লে সৰ্বোচ্চ গ্ৰেছ মাৰ্ক তোমালোকে 15 মাৰ্কহে গ্ৰেছ পাবা। সো এতিয়া মই ধৰিছোঁ তুমি 3টা ছাবজেক্টত তুমি এই যে 6টা ছাবজেক্ট তোমাৰ 6টা ছাবজেক্টৰ ভিতৰত ইয়াতে মই আকৌ দেখাইছোঁ যে প্ৰথমত আছে ইংলিছ, তাৰপিছত মেথামেটিক্স, তাৰপিছত ছায়েন্স, ছ'চিয়েল ছায়েন্স, MIL আৰু ইলেক্টিভ। তোমাৰ MIL যিকোনো ছাবজেক্ট হ'ব পাৰে বা ইলেক্টিভ যিকোনো ছাবজেক্ট হ'ব পাৰে। তুমি এই 6টা ছাবজেক্টৰ ভিতৰত ইয়াতে যেনেকৈ 5 মাৰ্ক মই দেখাইছোঁ, এই 5 মাৰ্কতকৈ যদি তুমি কম পাইছা যিকোনো 3টা ছাবজেক্টত, মেক্সিমাম 3টা, তুমি যদি 3টা ছাবজেক্টত 5 মাৰ্কতকৈ কম পাইছা তেতিয়াহ'লে মেক্সিমাম 3টা ছাবজেক্টত গ্ৰেছ মাৰ্ক পাবা। কিন্তু তুমি যদি দেখা গ'ল যে গোটেইকেইটা ছাবজেক্টত পাছ কৰিছা, এটা ছাবজেক্টত তুমি পাছ কৰিব পৰা নাই, তুমি সেই এটা ছাবজেক্টত তুমি গ্ৰেছ মাৰ্ক পাবা। কিন্তু সেই ছাবজেক্টৰ মেক্সিমাম গ্ৰেছ মাৰ্ক কিমান হ'ব এইখিনি মই এতিয়া আলোচনা কৰিম। এতিয়া ধৰা তুমি 3টা ছাবজেক্টত পাছ কৰিব পৰা নাই তেতিয়াহ'লে তুমি কিমান গ্ৰেছ পাবা? সো তুমি ধৰা যিকোনো এটা ছাবজেক্টত থিয়ৰীৰ ছাবজেক্টবিলাকত তুমি যিবোৰ থিয়ৰী আৰু ইণ্টাৰনেল এছেছমেণ্ট মাৰ্ক আছে সেইবোৰ ছাবজেক্টত তুমি 26 পাইছা, তেতিয়াহ'লে 27 হ'বলৈ তুমি 1 মাৰ্ক গ্ৰেছ পাই 27 হ'ব, 1 মাৰ্ক গ্ৰেছ পাবা। 25 পাইছা তেতিয়াহ'লে 2 মাৰ্ক গ্ৰেছ পাবা। আৰু ঠিক আছে, 24 যদি পাইছা তেতিয়াহ'লে তুমি 3 মাৰ্ক গ্ৰেছ পাবা। 23 পালে 4 মাৰ্ক গ্ৰেছ পাবা। 22 পালে 5 মাৰ্ক তুমি গ্ৰেছ পাবা। কিন্তু এতিয়া কথা হ'ল যদি তুমি 21 পোৱা, ইয়াতে মই এই কথাটো দেখাইছোঁ, তুমি যদি 21 পাইছা, ধৰা 5 মাৰ্ক গ্ৰেছ দিয়া হ'ল, দিয়া হোৱাৰ পিছতো তোমাৰ 27 হ'ল, 26 হ'ল, গতিকে তুমি এই ক্ষেত্ৰত তোমাক গ্ৰেছ মাৰ্ক নিদিয়ে। মানে তুমি যিবোৰ ছাবজেক্টত 27 পালে পাছ, তাত যদি তুমি 22 পাইছা তেতিয়াহ'লে মেক্সিমাম 5 মাৰ্ক গ্ৰেছ দিয়াৰ পিছত যদি 27 হয় তেতিয়াহ'লে তোমাৰ সেই ছাবজেক্টত গ্ৰেছ পাবা। সো ইয়াতে এটা উদাহৰণ দেখাইছোঁ, ইয়াতে 21 5 মাৰ্ক গ্ৰেছ মাৰ্ক যোগ কৰাৰ পিছতো 27 নহয়, গতিকে 21 যদি তুমি পোৱা নিশ্চিত থাকা যে তোমাক তাত গ্ৰেছ মাৰ্ক নিদিয়ে। সো এইখিনি হয়তো তুমি নিশ্চিত হ'ব পাৰিছা যে গ্ৰেছ মাৰ্ক কিমান দিব। এতিয়া বাকী MIL ছাবজেক্টত ধৰা তোমাৰ 100 মাৰ্কৰ পৰীক্ষা হ'ল, 5 মাৰ্ক 30, তো তুমি ইয়াতে কিমান গ্ৰেছ মাৰ্ক পাবা? ইয়াতে তুমি যদি 25 পোৱা, 25 লৈকে পালে তুমি গ্ৰেছ মাৰ্ক পাবা 5 মাৰ্কছ। 25 লগত 5 যোগ কৰিলে কি হয় 30 হয়, হয়নে নহয়? তো 25 লৈকে যদি তুমি পোৱা তেতিয়াহ'লে 5 মাৰ্ক তুমি গ্ৰেছ পাবা। আৰু 25ৰ তলত যদি পোৱা তেতিয়া 24 পালে কিন্তু তুমি এই ছাবজেক্টত MIL ছাবজেক্টবিলাকত গ্ৰেছ নোপোৱা। তো সকলোবোৰ ছাবজেক্টতে গ্ৰেছ মাৰ্ক দিয়া হ'ব। কিন্তু তুমি যদি মেক্সিমাম 3টা ছাবজেক্টত ফেইল কৰিছা আৰু তাত এটা ছাবজেক্টৰ সৰ্বোচ্চ 5 মাৰ্ক যোগ কৰাৰ পিছত যদি তোমাৰ 5 মাৰ্ক উঠে তেতিয়াহ'লে তুমি গ্ৰেছ পাবা। এতিয়া মই আৰু এটা উদাহৰণৰ কথা কৈছোঁ, ধৰা তুমি গোটেইবোৰ ছাবজেক্টত, ইয়াতে যিমানকেইটা ছাবজেক্ট আছে, ইংৰাজীত পাছ কৰিছা, মেথছত পাছ কৰিছা, ছায়েন্সত পাছ কৰিছা, MILত পাছ কৰিছা, ইলেক্টিভতো পাছ কৰিছা। এতিয়া তুমি এই ছ'চিয়েল ছায়েন্সত তোমাৰ 90ৰ ভিতৰত পাব লাগে 27। তুমি গোটেইবোৰ ছাবজেক্টত পাছ কৰিছা, কিন্তু তুমি ছ'চিয়েল ছায়েন্সত তুমি ধৰা 20 পাই গ'লা, 27 পাব লাগে, তুমি পাই গ'লা 20। তেতিয়াহ'লে 20 পোৱাৰ লগে লগে তুমি ইয়াতে গ্ৰেছ মাৰ্ক পাবা নে নাপাবা? চ' এইটো এটা ডাঙৰ প্ৰশ্ন। তুমি 20 মাৰ্ক পাইছা, ঠিক আছে, এতিয়া তুমি গ্ৰেছ মাৰ্ক পাবা নে নাপাবা? তুমি এতিয়া এই ক্ষেত্ৰত কিন্তু গোটেইবোৰ ছাবজেক্টত পাছ কৰিছা, ইংলিছত পাছ কৰিছা, মেথছত পাছ কৰিছা, ছায়েন্সত পাছ কৰিছা, MILত পাছ কৰিছা, ইলেক্টিভত পাছ কৰিছা, হা। ঠিক আছে, কিন্তু তুমি ছ'চিয়েল ছায়েন্সত তুমি 20 পাইছা, তেতিয়াহ'লে 20ৰ লগত 5 যোগ কৰিব লাগিব। 20ৰ লগত 5 যোগ কৰিলে কি হয় 25 হয়। তো এই ছ'চিয়েল ছায়েন্সত পাছ কৰিবলৈ তোমাৰ 5 মাৰ্ক গ্ৰেছ দিয়াৰ পিছত তোমাৰ কি নহ'ল 27 নহ'ল, 27 কিন্তু নহ'ল। এই ক্ষেত্ৰত কিন্তু তুমি গ্ৰেছ নোপোৱা। হয়তো তোমাক বুজাব পাৰিছোঁ, তোমালোকে হয়তো চাই আছা ভিডিঅ'টো, যে এই ক্ষেত্ৰত তোমাক গ্ৰেছ দিয়া নহ'ব। তুমি গোটেইবোৰ ছাবজেক্টত পাছ কৰিছা, এটা ছাবজেক্টত ফেইল কৰিছা, কিন্তু যিটো ছাবজেক্টত ফেইল কৰিছা সেইটো ছাবজেক্টত তুমি মেক্সিমাম 5 মাৰ্ক গ্ৰেছ দিয়াৰ পিছতো যদি তোমাৰ 5 মাৰ্ক নুঠে,
মানে তোমাক মেক্সিমাম 5 মাৰ্ক গ্ৰেজ দিব, কিন্তু তুমি যদি সেই 5 মাৰ্ক যোগ কৰাৰ পিছত যদি তোমাৰ 5 মাৰ্ক নুঠে তেতিয়াহ'লে তোমাক গ্ৰেজ নিদিব। ঠিক আছে, তোমাৰ সেইবোৰ ছাবজেক্টতে গ্ৰেজ পাবা যিবোৰ ছাবজেক্টত তুমি ফেইল কৰিছা, কিন্তু মেক্সিমাম 5 মাৰ্ক যোগ কৰাৰ পিছত তোমাৰ 5 মাৰ্ক উঠে তেতিয়াহ'লেহে তোমাক গ্ৰেজ দিব, নহ'লে তোমাক কিন্তু গ্ৰেজ নিদিয়ে। চ' মই ভাবোঁ তোমালোকক বুজাব পাৰিছোঁ। চ' মই ভাবোঁ তোমালোকে মোৰ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে বুজিবলৈ সক্ষম হৈছা যে আচলতে তোমালোকে কোন ছাবজেক্টত গ্ৰেজ পাবা, কোন ছাবজেক্টত গ্ৰেজ নাপাবা, সৰ্বোচ্চ কিমানটা ছাবজেক্টত গ্ৰেজ পাবা আৰু সৰ্বোচ্চ কিমান নম্বৰ গ্ৰেজ পাবা। চ' এই গোটেইখিনি কথা আলোচনা কৰিলোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত বেছি বেছিকৈ শ্বেয়াৰ কৰিবা। থেংক ইউ।